নমস্কাৰ বন্ধুসকল, আজি আমি সমাজ বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। প্ৰথম প্ৰশ্ন, বুদ্ধৰ পূৰ্বজন্মৰ কাহিনীসমূহক কি বুলি কোৱা হয়? উত্তৰ, জাতকৰ কাহিনী। ২ নম্বৰ প্ৰশ্ন, বোমা বিস্ফোৰণ ঘটি প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ কোন ঠাইত মৃত্যু হৈছিল? উত্তৰ, শ্ৰী পেৰাম্বুদুৰ, তামিলনাডুত। ৩ নম্বৰ প্ৰশ্ন, ভাৰত আৰু শ্ৰীলংকাৰ মাজত থকা প্ৰণালীটোৰ নাম কি? উত্তৰ, পক প্ৰণালী। ৪ নম্বৰ প্ৰশ্ন, ভাৰত বুৰঞ্জীত কোন ৰজাক জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয়? উত্তৰ, মুহাম্মদ বিন তুগলক। ৫ নম্বৰ প্ৰশ্ন, মানুহৰ প্ৰথম বাহন কি আছিল? উত্তৰ, জন্তু। ৬ নম্বৰ প্ৰশ্ন, কৃষিকাৰ্য আৰু চিকাৰৰ ভিতৰত মানুহৰ অধিক পুৰণি ব্যৱসায় কোনটো? উত্তৰ, চিকাৰ। ৫ৰ প্ৰশ্ন অৰ্থাৎ ৭ নম্বৰ প্ৰশ্ন, প্ৰাচীন ভাৰতৰ মহাকাব্য দুখনৰ নাম কি? উত্তৰ, ৰামায়ণ আৰু মহাভাৰত। ৮ নম্বৰ প্ৰশ্ন, দিল্লীৰ সিংহাসনত আৰোহণ কৰা প্ৰথম মহিলা কোন? উত্তৰ, চুলতানা ৰেজিয়া। ৯ নম্বৰ প্ৰশ্ন, অশোকৰ শিলালিপিত অধিক ব্যৱহৃত হোৱা লিপি দুটাৰ নাম কি কি? উত্তৰ, ব্ৰাহ্মী আৰু খৰস্তি লিপি। ১০ নম্বৰ প্ৰশ্ন, জৈন ধৰ্মৰ প্ৰধান ভাগ কেইটা আৰু কি কি? উত্তৰ, জৈন ধৰ্মৰ ভাগ দুটা, এটা হ'ল হীনযান আৰু এটা হ'ল মহাযান। হীনযান আৰু মহাযান। ১১ নম্বৰ প্ৰশ্ন, মুছলমানসকলৰ প্ৰধান ভাগ কেইটা আৰু কি কি? উত্তৰ, মুছলমানসকলৰ প্ৰধান ভাগ দুটা, চিয়া আৰু সুন্নী। পিছৰ প্ৰশ্ন, কোনে ময়ূৰ সিংহাসন আৰু কোহিনুৰ হীৰা ভাৰতৰ পৰা পাৰস্যলৈ নিছিল? উত্তৰ, নাদিৰ শ্বাহে। পিছৰ প্ৰশ্ন, ভাৰতৰ লৌহ মানৱ কোন? চৰ্দাৰ বল্লভ ভাই পেটেল। লৌহ মানৱ বুলি কোৱা হয়। ১৪ নম্বৰ প্ৰশ্ন, কোন চনৰ পৰা ভাৰতত প্ৰথম ডাক টিকট প্ৰচলন কৰা হয়? ১৯৫৪ চনৰ পৰা। ১৯৫৪ চনতে প্ৰথম ডাক টিকট প্ৰচলন কৰা হয়। এই প্ৰশ্নবোৰ মই সংগ্ৰহ কৰা প্ৰশ্ন, কিছুমান বানান ভুল আছে, যাৰ বাবে মই দায়ী নহয়। পিছৰ ১৫ নম্বৰ প্ৰশ্ন, বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ, শ্ৰী মাভু বন্দৰ নায়ক, শ্ৰীলংকাৰ। শ্ৰী মাভু বন্দৰ নায়ক। পিছৰ প্ৰশ্ন, ১,০০,০০০ ইহুদীক হত্যা কৰি ইতিহাসৰ পাত কলংকিত কৰা ব্যক্তি তথা শাসকজন কোন আছিল? এডল্ফ হিটলাৰ, জাৰ্মানীৰ। উত্তৰটো হ'ল এডল্ফ হিটলাৰ, জাৰ্মান দেশৰ। পিছৰ প্ৰশ্ন, বিশ্বৰ আটাইতকৈ বেছি লুণীয়া পানীৰ সাগৰ কোনটো? বিশ্বৰ আটাইতকৈ বেছি লুণীয়া পানীৰ সাগৰ। উত্তৰ হ'ব মৃত সাগৰ। মৃত সাগৰ। পিছৰ প্ৰশ্ন অৰ্থাৎ ১৮ নম্বৰ প্ৰশ্ন, চিনলু কি? চিনলু হ'ল জাপানৰ এটা প্ৰাচীন জাতি গোষ্ঠী। পিছৰ প্ৰশ্ন, বগা মানুহৰ কবৰ কাক কোৱা হয়? উত্তৰ, গিনি কোৰ্ট। গিনি কোৰ্টক বগা মানুহৰ কবৰ বুলি কোৱা হয়, হোৱাইট মেনছ গ্ৰেভ।
প্ৰশ্নকেইটাৰ বানান কিছুমান ভুল আছে, এইখিনি মই গুগলৰ পৰা যিহেতু নেটৰ পৰা মই কালেক্ট কৰিছোঁ, বানান ভুল থকাটো স্বাভাৱিক। 20 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয় কোনখন? উত্তৰ, মুছলিম ইউনিভাৰ্চিটি অফ কাইৰন। এইটো মৰক্কো ফেজ চহৰত আছে। স্থাপিত হৈছিল খ্ৰীষ্টপূৰ্ব 859 চন 859 খ্ৰীষ্টপূৰ্বত। পিছৰ প্ৰশ্ন 21 নম্বৰ প্ৰশ্ন, ফৰাচী বিপ্লৱৰ জন্মদাতা কোন? ফৰাচী বিপ্লৱৰ জন্মদাতা কোন? উত্তৰ, ৰুছু। পিছৰ প্ৰশ্ন, কোন দেশৰ লিখিত সংবিধান নাই? উত্তৰ, ইংলেণ্ড। ইংলেণ্ডৰ কোনো লিখিত সংবিধান নাই। পিছৰ প্ৰশ্ন, ক্ৰিষ্টফাৰ কলম্বাছে কোন চনত আমেৰিকা আৱিষ্কাৰ কৰিছিল? 1492 চনত। উত্তৰ, 1492 চনত। পিছৰ প্ৰশ্ন, কোন নোবেল বঁটা বিজয়ী আততায়ীৰ হাতত নিহত হৈছিল? হৰ্টত হৈ আছে, বানানটো ভুল হৈ আছে, হাতত হ'ব লাগে, হাতত নিহত হৈছিল। উত্তৰ, মাৰ্টিন লুথাৰ কিং। পিছৰ প্ৰশ্ন, এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ডেভেলপমেণ্ট বানানটোতো অলপ খেলি মেলি হৈ আছে। এইটো উত্তৰটো হ'ব ফিলিপাইনৰ ৰাজধানী মেনিলাত। এইটো এছিয়ান ডেভেলপমেণ্ট বেংকটো অৱস্থিত ফিলিপাইনৰ ৰাজধানী মেনিলাত। পিছৰ প্ৰশ্ন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? এইটো সকলোৱে জানো, জৰ্জ ৱাশ্বিংটন। আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন, আৰু আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতিগৰাকীৰ নামো জৰ্জ ৱাশ্বিংটন। পিছৰ প্ৰশ্ন, পৃথিৱীৰ ভিতৰত আটাইতকৈ সঠিক সময় দিয়া ঘড়ী ক'ত আছে? এইটো লণ্ডনত আছে, গ্ৰীণ হাউচৰ মান মন্দিৰত। লণ্ডনৰ গ্ৰীণ হাউচৰ মান মন্দিৰত। প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কেইখন আৰু কোন ৰাষ্ট্ৰই ভেটো প্ৰদান কৰিব পাৰে? উত্তৰটো হ'ব, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 5খন। নিৰাপত্তা পৰিষদ 5খন। এইটো দেশকেইটাৰ নাম আমেৰিকা, ৰাছিয়া, চীন, ইংলেণ্ড আৰু ফ্ৰান্স নামৰ ৰাষ্ট্ৰকেইখনে ভেটো প্ৰদান কৰিব পাৰে। ধন্যবাদ। ইয়াতে কিছুমান প্ৰশ্ন উত্তৰ খেলি মেলি হ'ব পাৰে, মই যিহেতু নেটৰ পৰা কালেক্ট কৰিছোঁ, ভুল হ'লে আপোনালোকে শুধৰাই ল'ব। ধন্যবাদ। শুধৰাই ল'ব। ধন্যবাদ।